নমস্কাৰ বিন্দাস নিউজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰিছো সকলো ভালে আছে আৰু apdcl ৰ কাৰণে আজি কথা পাতিম যেটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে apdcl ৰ ৰিজাল্ট হলকানে দিব বুলি কিন্তু তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁ 1600 পোষ্টৰ ৰিজাল্ট দিব বুলি কৈছে কিন্তু আমাৰ apdcl ৰ পোষ্ট আছিল 1900 প্লাস আছিল যেটো আমাৰ 1900 প্লাস আছিল কিন্তু তেওঁ 1600 নাম লৈছে কাৰণটো কি বাৰু মানে আমাৰ 1900 প্লাস আছিল পোষ্ট কিন্তু তেওঁ 1600 নাম লৈছে আৰু কিছুমানে মোক খুদি আছে যে কমেন্টত খুদি আছে 1900 পোষ্ট আছিল কিন্তু নাম লৈছে 1600 আমাৰ ভিডিওটা বনাব লাগে তাৰ কাৰণে মই ভিডিওটোত আহিলো আমাৰ যেহেতু 1900 পোষ্ট আমাক 1900 পোষ্টৰে আমাক ৰিজাল্ট লাগিব আমাক 1600 পোষ্ট যেহেতু নাছিল বেছি আছিল 1900 পোষ্ট আছিল আমাৰ 1900 পোষ্টৰ আমাক ৰিজাল্ট লাগে অতি সোনকালে ৰিজাল্ট দিব লাগে আমাক যেহেতু আমাৰ সকলো লৰা ছোৱালী আশা কৰি বাট চাই আছে যে ৰিজাল্ট পাস কৰিম বুলি আশাৰে বাট চাই আছে তাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ এটা আহ্বান অতি সোনকালে দিব লাগে ৰিজাল্ট কিন্তু 1600 পোষ্টৰ নহয় 1900 পোষ্টৰ ৰিজাল্ট লাগে আমাক তাৰ কাৰণে কৈছো আপুনি যেন অতি সোনকালে apdcl ৰিজাল্ট সমূহ ঘোষণা কৰিবলৈ আহ্বান জনায় আৰু আপোনালোকক কৈছো apdcl ৰ কাটঅফৰ ওপৰত অলপ কৈ দিলো apdcl ৰ কাটঅফ আপোনালোকৰ মেৰিটৰ মতে হ'ব apdcl ৰ কাটঅফ মোৰ হিচাপ আপোনালোকক এটা কাটঅফ দি থৈছো জেনাৰেলৰ 70 প্লাস থাকিব OBC 60 প্লাস ST 50 প্লাস ইমান হে থাকিলে আপুনি পাস কৰিব কাৰণ কিয় কাটঅফ মাৰ্ক যদি বেছিকৈ দেখুৱাই থৈ সব যিকিনি এক্সামতে বেছিকৈ কাটঅফটো দেখুৱাই থৈ দিয়ে কিন্তু পিছত কমকৈ যায় মানে কি লৰা ছোৱালীৰ পাছৰ হাৰটোক লৈ কাটঅফটো কমকৈ যায় কিন্তু যদি বেছিকৈ পায় লৰা ছোৱালী সকলে বেছিকৈ পালে অলপ বেছিকৈ যাব যিখিনি দিয়া আছিল তাতকৈ হয়তো অলপ বেছিকৈ যাব পাৰে কিন্তু যদি পাছৰ যদি হাৰটো কমি যায় তেতিয়া হলে কাটঅফটো অলপ কমি আহিব যদি পাছৰ হাৰটো বাঢ়ি যায় তেতিয়া হলে কাটঅফটো বাঢ়ি যাব আৰু যেহেতু আমাৰ 1900 পোষ্ট 1900 বছৰ আমাক ৰিজাল্ট লাগে 1600 বছৰ আমাক ৰিজাল্ট নালাগে যেহেতু আমাৰ 1900 প্লাস আছে আমাক সকলো অতি সোনকালে ৰিজাল্ট সমূহ আহে তাৰ কাৰণে বিনম্ৰ অনুৰোধ জনালো মুখ্যমন্ত্ৰী ছাৰলৈ আৰু যদি ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা আৰু মোৰ যেটো এটো প্ৰথম চেনেল বিন্দাস নিউজ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া 1k কৰি দিয়া আৰু ভিডিওটো বেছি দীঘল নকৰো জয় অসম।